আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলা হিচাপে আমি গোটেই আমাৰ ধেমাজি জিলা যিমানখিনি সংগঠন আছে সব গোট হৈ পিনে আমি আৰু ৰাইজক লৈ পিনে আমি আজি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ 2020 চনৰ যিটো 27 জানুৱাৰীত মানে আমাৰ BTR চুক্তি হৈছিলে এই BTR চুক্তি হোৱা দফাখিনি যেনেকাখিনি হ'বলগীয়া আছিলে এইটো মানে আজি দিনলৈকে এইটো হোৱা নাই আজিলৈকে মানে ইমপ্লিমেণ্টেশ্যন কমপ্লিট ইমপ্লিমেণ্টেশ্যন হোৱা নাই কিন্তু চৰকাৰখন 5 বছৰ এতিয়া উকলি যাব উইণ্টাৰ ছেশ্যন বাজেট শেষ হৈ গ'ল এতিয়া আমাৰ উইণ্টাৰ ছেশ্যন বাজেট এতিয়া পাৰ্লিমেণ্টত চলি আছে আমি এইটো ৰেলীৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিমানখিনি দাবী আছে আমাৰ আউট অফ BTR যি BKWC যি ফুল প্লেজেড হ'ব লাগে আৰু ভিলেজ নটিফিকেশ্যন হ'ব লাগে ভিলেজ নটিফাইড হৈ পিনে আমি ইলেকশ্যন পাতিব পাৰিব লাগে আৰু আমাৰ যিমানখিনি স্কুল আমাৰ ভেঞ্চাৰ আছে সেই স্কুলখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজ কৰা আৰু আমি বড়ো মানুহখন য'ত বাস কৰা বা থকা সেই মানে লেণ্ড ৰাইটছটো আজিলৈকে কমপ্লিটলি আমাক আজি দিয়া নাই আৰু আমি সেইটোৱে ক'ব বিচাৰোঁ গভৰ্ণমেণ্টক যে আমি আজি ইমান মানে আমাৰ মানে যিমানখিনি পুৰংগ দাবী আছিলে এই চব মানে দাবীবোৰ আমাৰ আজি মানা নাই আজি যিমানখিনি ভাল ইনষ্টিটিউট আনিম বুলি কৈছিলে সেই ইনষ্টিটিউটখিনি অহা নাই আজি যিমানখিনি স্পৰ্টছৰ ইনষ্টিটিউট বনাম বুলি কৈছিলে নৱোদয় বিদ্যালয় বনাবলৈ কৈছিলে যেনেখিনি ভাল ইনষ্টিটিউট দিম বুলি কৈছিলে সেইবোৰ আজি এই BTR চুক্তিত চব আছিলে কিন্তু আজি দিনলৈকে এইটো পূৰণ হোৱা নাই আজি আমি এইটোৱে কওঁ যে এইটো ৰেলীৰ পৰা আমি মানে সেইটোৱে ক'ব বিচাৰোঁ যে আমি আমাৰ দাবী মানিব লাগিব আৰু যিটো পাৰ্লিমেণ্ট ছেশ্যন হৈ আছে পাৰ্লিমেণ্ট ছেশ্যনত মানে আমাৰ পাৰ্লিমেণ্ট ছেশ্যনত এইটো সোমাব লাগে আৰু আমাৰ যি ইমপ্লিমেণ্টেশ্যনটো মানে ফুলফিল হ'ব লাগে বুলি আমি এইটো মঞ্চৰ পৰা ক'লোঁ ধন্যবাদ মানে সেইটো আমি কেতিয়াও মানি নলওঁ আৰু আমাৰ ইমপ্লিমেণ্টেশ্যন হ'বই লাগিব আৰু আমাৰ ইমপ্লিমেণ্টেশ্যন যদি নহয় আমি চৰকাৰক আমি এইটোৱে ক'ব বিচাৰোঁ আমি হকে দিব বিচাৰোঁ যে হ'বই লাগিব নহ'লে আমি আমাৰ আন্দোলন যেনেকুৱাখিনি আমি কৰিবলগীয়া আছে আমি এইটো কৰি থাকিম ইয়াতকৈ মানে বহুত জংকী আন্দোলন হ'ব যদি নহয় আজি মই অথনি ক'লোঁ যে আজি চাওক আজি মানে কাৰ্বি আংলঙত যিটো হিল ট্ৰাইবছ বড়ো মানুহখিনি হিল ট্ৰাইবছ পাব লাগে ST হিলছ পাব লাগে কিন্তু সেইটো দাবী আমি পুৰংগ কিমান দিনৰ বহুত দিনৰ পৰাই আমি কৈ আহিছোঁ আমি উত্থাপিত কৰি আহিছোঁ কিন্তু আজি দিনলৈকে এইটো মানে পূৰণ হোৱা নাই আৰু আমাৰ যিটো লেণ্ড এণ্ড ৰাইটছ এক্ট সেইটোও মানে পূৰণ হোৱা নাই আৰু আমাৰ যিটো স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন আজি দিনলৈকে মানে আমাৰ ভেঞ্চাৰ স্কুল আছে আমাৰ ভেঞ্চাৰ স্কুলবোৰ আমাৰ বড়ো মিডিয়ামৰ যেনেকৈ উন্নতি হ'ব লাগিছিলে সেই বড়ো মিডিয়ামবোৰ আজিলৈকে উন্নতি হোৱা নাই আৰু আজি BKWC আউট অফ BTR যি আছিলে আউট অফ BTRত টেট পাতিম বুলি কৈছিলে আজিলৈকে সেইটো পতা হোৱা নাই স্পেচিয়েল টেট ফৰ বড়ো মিডিয়াম সেইটো আজিলৈকে দিনলৈকে পতা নাই সেইকাৰণে আমি সেইটো কাৰণে সেইটো মঞ্চৰ পৰা আমি ক'ব বিচাৰোঁ আমাৰ বহুতখিনি দাবী পূৰণ হ'বলৈ এতিয়াও বাকী আছে সেই দাবীবোৰ আমাৰ যেনেকুৱাকৈ হ'লে মানে আহি থকা যিটো পাৰ্লিমেণ্ট ছেশ্যন হৈ আছে সেই পাৰ্লিমেণ্ট ছেশ্যনত যেনেকুৱা হ'লেও উত্থাপিত হ'ব লাগে আৰু আমাৰ BTR যি ইমপ্লিমেণ্টেশ্যন এইটো কমপ্লিটলি আমাক মানে পূৰণ কৰিব লাগে বুলি কওঁ আৰু মই এইটোৰ মাজতে কওঁ যে আমাৰ ইয়াত 3টা সংগঠন আমাৰ বড়ো সংগঠনবোৰ আমি ইয়াত জড়িত হৈ মানে চুক্তি কৰিছিলে যেনেকৈ আমি অল বড়ো ষ্টুডেণ্ট ইউনিয়ন ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন আৰু XNDF আমি চব এইটো আমি এটা শান্তি চুক্তি বুলি আমি কওঁ যে শান্তি চুক্তি হ'লেও এতিয়ালৈকে মানে আমাৰ যি দাবীবোৰ আমি এনেকুৱাকৈ আমাক চুক্তিখন কৰালে আজি দিনলৈকে মানে ফুলফিল হোৱাটো আমি মানে দেখা নাই সেইকাৰণে আমি ফুলফিল হ'ব লাগে বুলি এইটো ফুলফিল হ'ব লাগে বুলি আমি চৰকাৰক মানে এইটো মাজৰ পৰা আমি কৈ দিলোঁ
বড়ো ষ্টুডেণ্ট ইউনিয়ন এপছুৰ বিভিন্ন জিলাত আসামৰ বিভিন্ন জিলাত আজি চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আজি যোনটো আমাৰ BTR ৰেকৰ্ড যোনটো BTR ৰেকৰ্ড আছিলে ৰেকৰ্ডৰ গোটেই ক্লজবোৰ ইমপ্লিমেণ্টেশ্যন ফুল ফ্ৰিজাৰ ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আজি যিহেতু আজি গোটেই জিলাতে অসমৰ গোটেই জিলাতে আমি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ কাৰণ আজি BTR বসবাস কৰা আৰু BTR বাহিৰত বসবাস কৰা বড়ো জাতিৰ যোনটো উন্নয়নৰ বাবে আমি একৰ্ড কৰিছিলে শান্তি চুক্তি যোনটো এগ্ৰিমেণ্ট কৰিছিলে এই এগ্ৰিমেণ্ট মতে আজি আমাৰ BTR বাহিৰত বা BTR লগতে আজি কোনো এটা ৰূপায়ণ কৰা নাই তো আমি আমাৰ দাবী এপছুৰ লগতে আমি ধেমাজি জিলা সংযুক্ত বড়ো গণমঞ্চ চমুকৈ UBP হৈ আমি এই কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিছোঁ আমি আমাৰ দাবী এটাই যে আমাৰ BTR যোনটো BTR পিচ একৰ্ড 2020 চনত BTR পিচ একৰ্ড হৈছিলে এই পিচ একৰ্ডৰ গোটেই ক্লজবোৰ ইমপ্লিমেণ্টেশ্যন হ'ব লাগে আৰু আমাৰ BTR যোনটো বিশ্বনাথ আৰু শোণিতপুৰৰ বড়ো গাঁওসমূহ আজিলৈকে গোটেই গাঁওসমূহ সোমোৱা নাই এই গাঁওসমূহ সোমাব লাগে আৰু BTR বাহিৰত লগতে BTR যিমানখিনি ভেঞ্চাৰ স্কুল আছে LP UP কলেজ যিমানবোৰ মানে আমাৰ ভেঞ্চাৰ স্কুল আছে সেইবোৰ সোনকালে যাতে প্ৰভিঞ্চিয়েলাইজ কৰে আৰু লগতে আমাৰ BTR চুক্তিৰ দ্বাৰা যোনটো আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ এটা আমি প্ৰাপ্য আমি পাইছিলোঁ তো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছটো আজিলৈকে গাঁওসমূহ চিনাক্তকৰণ কৰা নাই সমষ্টি গঠন কৰা নাই আৰু নিৰ্বাচন পতা নাই তো আমি আমাৰ দাবী এইটোৱে যে BKWCৰ যোনটো নিৰ্বাচন অতি সোনকালে পাতিব লাগে লগতে BTR বসবাস কৰা যিমানখিনি ভেঞ্চাৰ স্কুল আছে সেইবোৰ প্ৰভিঞ্চিয়েলাইজ কৰি দিব লাগে আৰু আমাৰ BTR যোনটো গোৱালপাৰা আৰু চাউথ কামৰূপ গাঁওসমূহ আজিলৈকে চিনাক্তকৰণ হোৱা নাই সেইবোৰ গাঁওসমূহ গোটেই গাঁওসমূহ চিনাক্তকৰণ কৰি অতি সোনকালে আমাক নিৰ্বাচন পাতি দিব লাগে বুলি আমি ইয়াৰ দ্বাৰা আমি এই ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা আমি ভাৰত চৰকাৰ আৰু আসাম চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ আৰু লগতে আমাৰ যিমানখিনি স্পেচিয়েল পেকেজ এটা আমি BTR একৰ্ড মতে যোনটো স্পেচিয়েল পেকেজ পাব লাগে সেই স্পেচিয়েল পেকেজটো আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই তো আমি BTR বাহিৰত বসবাস কৰা যিমানখিনি বড়ো লোক আছে সেই বড়ো লোকৰ কাৰণে উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে আমি সেই যোনটো স্পেচিয়েল পেকেজ 1500 কোটি টকা যোনটো স্পেচিয়েল পেকেজ আছে 1500 কোটি টকা স্পেচিয়েল পেকেজটো অতি সোনকালে আমাক প্ৰদান কৰি দিব লাগে যাতে BTR বাহিৰৰ আৰু BTR লগত বসবাস কৰা বড়ো ৰাইজে চবফালে উন্নতি হয়